তো হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমি কথা পাতিবলৈ গৈ আছোঁ নতুন কেইটামান মক্কেল বুলিয়ে কৈ দিছোঁ, কেইটামান নতুন মক্কেলৰ বিষয়ে আজি আমি কথা পাতিবলৈ গৈ আছোঁ। তো প্ৰথমতে ইহঁতক চাওঁ, এই এহালক মানে কেইবাটাও ভিডিঅ' দেখিছোঁ, এনেকৈ দুটা একেলগতে থাকে আৰু ষ্টাৰ্ট হৈ যায় ইহঁতৰ মানে চাই লওক। আৰে ললিপপ সি খাইছে, খাবলৈ দে, আকৌ উলিয়াই পিনে চাবলৈ আকৌ মুখত গুজি দিবলৈ কি দৰকাৰ বে? এইটো কি মানে মই বুজিয়ে পোৱা নাই। চ' তোমালোকে যদি বুজি পাইছা প্লিজ কমেণ্ট কৰি জনাই দিবা। তো ইহঁতৰ নেক্সটটো ভিডিঅ'লৈ আহোঁ। কাগজ টুকুৰা আকৌ এনেকৈ ফচ কি মানে লৈ পিনে আকৌ মুখতে গুজি দিয়ে, মানে কি অকল গুজি চিষ্টেমটো হৈ থাকে নেকি? একদম মানে পাগল মানে এইচব মানে কি ভাবি ভিডিঅ' বনাই ন ভগৱান জানে। তো তোমালোকে জানা আৰু প্লিজ কমেণ্ট কৰিবা ইয়াৰ ওপৰতো। মানে কি আৰু হাতত দেখিছোঁ, ল'ৰাটোৰ হাতত মন কৰিব কি টেপ মাৰি থৈ দিছে, মানে কি কাৰণে ভাই? এইটো কি নতুন ফেশ্বন আহিছে এইখন, মানে ভগৱান জানে আৰু এওঁলোকে জানে। বাহ কি যাদু বে তোমাৰ, কি মেজিক ট্ৰিক তোমাৰ? প্লিজ মোকো শিকাই দিবাচোন, মোকো মানে অলপ কেতিয়াবা লাগে আৰু নাইকিয়া কৰি দিবলৈ। প্লিজ মোকো শিকাই দিবা, এইটো মজা লাগিলে মানে। আৰু কি মানে ইয়াৰ পাছত অলপ কি ফিল্টাৰ লগাই এইটো বুজি নাপালোঁ মই, গায়ব কৰি দিলে। তাৰপাছত ইউ এণ্ড মি, তুমি আৰু মই, কি হ'ব ইহঁতৰ? মক্কেল বাঢ়ি গৈছে বে। হাতত কিমান ভাত খায় চাউল? মই এনে 2-2.5 কেজি খাওঁ বাৰু এসাঁজত। বাকী মাংস এনেকাই কিমান 1.5 কেজি 2 কেজি এনেকাই খাব পাৰোঁ বাৰু। মাছ এনেকাই 1 কেজি। ডিম 1 প্লেট খাব পাৰোঁ। আৰু এখেতে আকৌ কেজি চিষ্টেমত মাছ মাংস খায়, কিবা এইটো ৰাক্ষসৰ পোৱালি নেকি? খাব পাৰে। ৰাক্ষসৰে পোৱালি চাগে, গোটেইটো কেজি হিচাপে মাছ মাংস খায়। এইটো কি বুলি ক'ম, ৰাক্ষসো নাখায় নেকি ইমানকৈ? এইটো আৰু এই এনেকৈ লৈ পিনে মুখত গুজি দিয়া এই ৰিপৰ্টাৰজন কি কথাত লাগি আছে আৰু কি কথাত বিশ্বাস কৰি আছে এটাই 2-3 কেজি মাছ মাংস খাওঁ? খাব পাৰে। এইটো মহাপণ্ডিত, একেবাৰে শেষত দেখাইছোঁ ইয়াক, একেবাৰে শেহতীয়াকৈ দেখাইছোঁ। এইটো মহাপণ্ডিত, ইয়াক কলিজাখন ক'ত আছে দেখিছেনে? ইয়াত আছে ইয়াৰ কলিজাখন। তো ইয়াক কলিজাখনত পাৰিলে মৰম পাৰিলে তোমালোকে দিবা। লাগিলে
আৰু এই গোটেইকেইটা ভিডিঅ' কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাবা আৰু ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিবা তো প্লিজ নতুনকৈ চাইছা যদি এনেও তোমালোকে মোৰ বাবে নতুনেই হ'বা কাৰণ ময়ো নতুন হয় তোমালোকৰ বাবে তো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা এণ্ড ছাপোৰ্ট কৰি যোৱা মোক তো ধন্যবাদ আৰু ভিডিঅ'টো একেবাৰে ধেমেলীয়াকৈ বনোৱা হৈছে তো প্লিজ কোনো গাত পাতি নলয় যাতে সেয়াই আৰু তো ভাইক ছাপোৰ্ট কৰি যোৱা ঠিক আছে তো ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তো তোমালোকৰ আশীৰ্বাদত বাই বাই